অৰুণাচলত অধ্যয়ন কৰি আছে। এই ছয়জন গোষ্ঠীৰ অনুসূচীকৰণৰ বিষয় সন্দৰ্ভত বিভিন্ন সময়ত চিচিটো অব ট্ৰাইবেল সংঘক ট্ৰল কৰাৰ সময়ত তেওঁ নিৰ্ভীকভাৱে ইয়াৰ কিছু ৰিয়েকশ্যন প্ৰকাশ কৰিছিলে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ফেচবুকত ভাইৰেল কৰিছিলে। গতিকে তেওঁক আমি মঞ্চত আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ হৈছে বেবী দেউৰী আৰু তেখেতক আমি মাজলৈ আহিব অনুৰোধ জনাইছোঁ। বেবী দেউৰী যিগৰাকী ছাত্ৰীয়ে ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ বিৰুদ্ধাচৰণ কৰি ফেচবুক ভাইৰেল কৰিছিলে। অৰুণাচলত অধ্যয়ন কৰি আছে। এই ছয়জন গোষ্ঠীৰ অনুসূচীকৰণৰ বিষয় সন্দৰ্ভত বিভিন্ন সময়ত চিচিটো অব ট্ৰাইবেল সংঘক ট্ৰল কৰাৰ সময়ত তেওঁ নিৰ্ভীকভাৱে ইয়াৰ কিছু ৰিয়েকশ্যন প্ৰকাশ কৰিছিলে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ ফেচবুকত ভাইৰেল কৰিছিলে। গতিকে তেওঁক আমি মঞ্চত আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁ হৈছে বেবী দেউৰী আৰু তেখেতক আমি মাজলৈ আহিব অনুৰোধ জনাইছোঁ। বেবী দেউৰী যিগৰাকী ছাত্ৰীয়ে ছয় জনগোষ্ঠীৰ অনুসূচীকৰণৰ বিৰুদ্ধাচৰণ কৰি ফেচবুক ভাইৰেল কৰিছিলে।